স্বাধীনতা দিৱসৰ শুভেচ্ছাৰে এটা নতুন ভিডিঅ'লৈ স্বাগতম। তো আজি আমি গৈ আছোঁ সৰভোগ গান্ধী ময়দান। তাত চলি আছে বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান। তো তালৈ যাই আছোঁ আৰু আমিও চাম, আপোনালোকক দেখাম। তো বলক মোৰ লগত। য'তে গ'লেও মানে অকলে যাই ভাল নালাগে না, চ' এইকাৰণে এইফালেৰে আহি আছে মোৰ এটা ফ্ৰেণ্ড পৰাগ, আৰু ই আৰু ময়ে যাম। তো এতিয়া ল'লোঁ পৰাগ বৰ্মন, মানে আবু বুলি মাতোঁ ইয়াক। তো ল'লোঁ আমি দুটাই যাম এতিয়া। ই চলাব, মই ভিডিঅ' কৰিম, বিন্দাছ যাম। তো বলক। তো গাইজ এতিয়া আহি পালোঁ আমি সৰভোগ, আৰু বেছি দূৰ নাই, অলপমান দূৰ আছে গান্ধী ময়দান। তো আজি বৰ গৰম দিছে কিন্তু দেই। তো আহি পালোঁ আৰু চাই থাকক বাকীখিনি আমাৰ লগত কেনেকুৱা কি দেখাই আছোঁ, চাই থাকক। এতিয়া আহি পালোঁ আমি মঞ্জিল মানে গান্ধী ময়দান, আৰু এতিয়া ভিতৰৰ ফালে যাম, দেখাম কি কেনেকৈ চাই থাকক। গান্ধী ময়দান আহি পালোঁ আৰু দেখা পালোঁ টিকলি মাইনাহঁতে যাই আছে শোভাযাত্ৰা কৰি। চ' ফ্ৰেণ্ডছ, এতিয়া গৈ আছোঁ আমি গান্ধী ময়দানৰ ভিতৰ পিনে, মানে গান্ধী ময়দানত। তো যাই আছোঁ আৰু সেইখন গেটখন দেখিবলৈ পাইছে অলপ কিজানি। তো বেলেগ সাজাইছে একদম পূৰা বেলুনেৰে। তো এই গেটখন হৈ যাম এতিয়া আৰু দেখাম কেনেকুৱা কি চলি আছে ভিতৰত। তো চাই থাকক আমাৰ লগত। आजा आजा जिंद शाम
आने के तले आजा जरी वाले नीले आसमाने के तले जय हो आजा आजा जिंदे शामी आने के तले आजा जरी वाले नीले आसमाने के तले जय हो Ganga